everyone, welcome back to Good Guides. Good Guides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌএবাৰ স্বাগতম জনাইছো। গাইজ আপোনালোকে স্ক্ৰিনত দেখাৰ দৰে আজি আমি ষ্টেটিক জিকেৰ পাৰ্ট 8 আলোচনা কৰিবলৈ গৈ আছো। আজিৰ আলোচনাৰ জিকেৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। প্ৰত্যেকটো প্ৰশ্ন উত্তৰ গ্ৰেড 3 আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়েহে সময় নষ্ট নকৰাকৈ বলক আমি ভিডিঅ'ৰ টপিকলৈ আগবাঢ়িছো। আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে প্ৰথমটো কোৱেশ্চন। The term ইকোলজি was coined by যে ইকোলজি শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিলে বা কইন কৰিছিলে অপচন এ আছে চাৰ্লছ ডাৰউইন, অপচন বি এজি টেনসলি, অপচন সি আৰ্নেষ্ট হেকেল, অপচন ডি এফ ৰাটজেল। এইটো কেইবাবাৰো আহিছে যে ইকোলজি শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি আৰ্নেষ্ট হেকেল, যে আৰ্নেষ্ট হেকেলে ইকোলজি শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে। নেক্সট প্ৰশ্ন, কোৱেশ্চন নম্বৰ 2, who developed the concept of evolution of species, যে কোনে evolution of species অর্থাৎ জীবজগতৰ যে evolution সেই সম্পৰ্কে এই কনসেপ্ট বা ধাৰণাটো আগবঢ়াইছিলে। অপচন এ আছে এজি টেনসলি, অপচন বি চাৰ্লছ ডাৰউইন, অপচন সি আৰ্নেষ্ট হেকেল, অপচন ডি এফ ৰাটজেল। এর শুদ্ধ উত্তৰটো হ'ব চাৰ্লছ ডাৰউইন, অপচন বি। নেক্সট প্ৰশ্ন, who first coined the term ecosystem, আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ইকোসিস্টেম শব্দটো কোনে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে। অপচন এ আছে জে গ্ৰিনেল, অপচন বি চাৰ্লছ এলটন, অপচন সি এৰ্নেষ্ট হেকেল, অপচন ডি সি সি পাৰ্ক। এর শুদ্ধ উত্তৰটো হ'ব জে গ্ৰিনেল। নেক্সট প্ৰশ্ন, in which year was the term ecosystem introduced, the ecosystem শব্দটো কোন বছৰ ইন্ট্রোডিউস বা প্ৰথমতে প্ৰৱৰ্তন কৰা হৈছিলে। অপচন এ আছে 1932, অপচন বি 1934, অপচন সি 1935, অপচন সি 1936। এর শুদ্ধ উত্তৰটো হ'ব 1935, অপচন সি। নেক্সট প্ৰশ্ন, which of the following factors is responsible for ecological diversity in Assam, অসম যে ইকোলজিক্যাল ডাইভাৰ্সিটি অৰ্থাৎ ভিন্ন বৈচিত্ৰ্য ইয়াৰ বাবে কোনটো ফ্যাক্টর রেসপন্সিবল বা দায়ী। অপশন এ টপোগ্রাফি, অপশন বি ক্লাইমেট, অপশন সি সয়েল, অপশন ডি অল অফ দ্য অ্যাবভ। এর শুদ্ধ উত্তৰটো হ'ব অপশন ডি অল অফ দ্য অ্যাবভ, যে ওপৰৰ আটাইকেইটাই ফ্যাক্টৰে ইকোলজিক্যাল ডাইভাৰ্সিটিৰ কাৰণে রেসপন্সিবল। নেক্সট প্ৰশ্ন, The Elephant Conservation Act was adopted in which year, যে বন্য হাতী সংৰক্ষণ আইন কেতিয়া গ্ৰহণ কৰা হৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1879। নেক্সট প্ৰশ্ন, The Wild Bird Conservation Act was adopted which year, এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো কেইবাবাৰো আহিছে যে বনৰীয়া চৰাই সংৰক্ষণ আইন কেতিয়া গ্ৰহণ কৰা হৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1887। নেক্সট প্ৰশ্ন, The Forest Conservation Act was adopted in which year, এইটো অতি গুৰুত্বপূৰ্ণ। এই তিনিটা প্ৰশ্ন কেইবাবাৰো উলট পালটকে আহিছে কেইবাটো এক্সামত, গতিকে এই তিনিটা প্ৰশ্ন উত্তৰ আপোনালোকে চাব। ইয়াতে কোৱেশ্চন নম্বৰ 8 আছে The Forest Conservation Act was adopted, যে বননী সংৰক্ষণ আইন কেতিয়া গ্ৰহণ কৰা হৈছিলে। অপশন এ আছে 1861, অপশন বি 1871, অপশন সি 1891, অপশন ডি 1881। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1891, অপশন সি হৈছে শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, Which river flows near Orang National Park, যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি এই তলত দিয়া নদীসমূহৰ ভিতৰত কোনটো নদী পাৰ হৈ গৈছে। অপশন এ আছে জিয়া ধনশ্ৰী, অপশন বি আছে ধনশ্ৰী, অপশন সি গাভৰু, অপশন ডি জিয়া ভৰালী। এর শুদ্ধ উত্তৰটো হ'ব অপশন এ জিয়া ধনশ্ৰী। নেক্সট প্ৰশ্ন, Which of the following is a biosphere reserve in Assam, ইয়াতে বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি আচলতে এই গৰম পানী ৰু বুলি কোৱা হৈছে তলৰ কোনটোত আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি ডিব্ৰু-চৈখোৱা। নেক্সট প্ৰশ্ন, ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক is famous for which of the following, যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানটো তলৰ কোনটোৰ বাবে বিখ্যাত। অপশন এ আছে গোল্ডেন লাংগাৰ সোণালী বান্দৰ, অপশন বি হোৱাইট উইং উড ডাক, অপশন সি রাইনো, অল অফ দেম। এর শুদ্ধ উত্তৰটো হ'ব অপশন বি হোৱাইট উইং উড ডাক। নেক্সট প্ৰশ্ন, How many tiger reserves are there in the state, যে অসম ৰাজ্যত কেইটা টাইগাৰ ৰিজাৰ্ভ আছে। ইয়াৰ শুদ্ধ উত্তৰটো অপশন এ 7। নেক্সট প্ৰশ্ন, What is the percentage of area covered by forest in Assam, যে অসমত কিমান শতাংশ অঞ্চল জংগলে বা বননিয়ে আৱৰি আছে। অপশন এ 31.22, অপশন বি 33.16, অপশন সি 35.12, অপশন ডি